কন্দল আছিল পাৰিবাৰিক কন্দল আছিল তাৰপিছত তেওঁ মতা মাইকী হেৰি ঘৰত নাহা মাইকীৰ তাৰ আত্মীয় মানুহ ভাগিনটোৱে আমাক খবৰ দিছে খবৰ দিয়াতে আমি আহি ইয়াতে শুইলোঁ ৰাইজৰ ইয়াৰ 2 নম্বৰ শান্তিপুৰ গাঁও উন্নয়ন কমিটিৰ সমাজৰ মই গাঁওবুঢ়া হয় ইয়াৰে তাৰপিছত খবৰ পাই আমি আহিলোঁ আহি যেতিয়া ক'ত গ'ল তোমাৰ মাইকীটো বুলি কওঁতে তাকতো আৰু গোটেই গাঁৱৰ মানুহে কৈছে ইয়াৰ সদায় কাজিয়া হয় 2-3 বছৰ ধৰি তেওঁলোকৰ সদায় মাৰপিট হৈ থাকে তাৰপিছত তুমি আৰু যি কৰিলা আৰু আমি বাচ্চাটোক সুধিলোঁ বাচ্চাটোক সোধোতে মা ইফালে দক্ষিণ ফালে গ'ল আৰু কোনোদিন নাহিম বুলি এনেকৈ কৈ গ'ল আমি আৰু তেতিয়া নৰ্মেলভাৱে ভাবিছোঁ ক'ৰবাত গৈছে আৰু আগা পিছাও তেনেকৈ গৈছিল গতিকে 24 ঘণ্টাত তুমি খবৰটো আমাক দিব লাগিব ক'ত আছে মানুহজনীৰ সন্ধান দিব লাগিব তো ঠিক ঠাক আজি আমাৰ ঘৰত গৈছিল মোৰ ঘৰত গৈ পেলাই ক'লাক মই যোৱাকালিও আপোনাক লগ ধৰিব আহিছোঁ লগ পোৱা নাই মই অৱশ্যে যোৱাকালি বাহিৰত ডিউটিত গৈছিলোঁ মধুপুৰ গাঁৱত তো আজি ৰাতিপুৱা আহি সি ক'লাক মই খুকুৰি দি মানে কাটি মাৰিছোঁ ক'ত আছে মানুহজনী বুলি মই সোধাত নাই মই মানুহটো মাৰি পেলাইছোঁ বাবু স্বীকাৰ কৰিছোঁ তাৰপিছত ক'ত আছে মানুহজনী কেনেকৈ কাটিছা বুলি দা দি বুলি কৈছিল কিন্তু খুকুৰি দেখা পাইছোঁ এতিয়া খুকুৰি দি কাটিছোঁ তাৰপিছত এই ঘৰৰ ভিতৰতে একদম আৰামত চেণ্টেন নলা কৰি মই ৰাখি থৈ দিছোঁ মাটি দি জাপি পেলাই আপোনাক যাই কৈছে সেইখিনিয়ে কথা কি নাম আছিল তেখেতৰ খুচি ৰামচিয়াৰী এই মৃতকৰ নাম আৰু মাৰিছে কোনে এইটো লেবেন ৰামচিয়াৰী কিমান বয়সৰ হ'ব এইটো মৃতজনী 48 বুলি কৈছে তেওঁৰ গিৰিয়েকে ল'ৰা ছোৱালী 4জন না 3জন কিমান আছে আৰু ডাঙৰজন কোম্পানীত গুৱাহাটীত চাকৰি কৰে বুলি জানিব পাৰিছোঁ কি জেগা এইখিনি জেগাটো হ'ল ভূটানখুটি ৰেভিনিউ গাঁৱৰে 2 নম্বৰ শান্তিপুৰ চুপা ডিঙিটো চিঙা নাই ডিঙিত লাগিছিল নলীত তাৰপাছত য'তে ত'তে পাইছোঁ তাতে মাৰিছোঁ লাইন চাইন নাছিলে আন্ধাৰ ৰাতি মনত নাই ছাৰ প্ৰথম কি গলতে খুৱাইছিলে না মাথাত খুৱাইছিলে মই শুনিছোঁ মই ইনকুৱেষ্ট কৰি আছোঁ পলাই সাৰি থাকে আৰু কেতিয়াবা আহে কেতিয়াবা যায় কৰি দাউদি নহয় কেলে মাৰিলে আপুনি মাৰাটো তাই 23 মাৰ্চত আহিছিলে ক'ত যাই আছিলে নাজানো মোটামুটি জগাটো 6 অক্টোবৰ 2019ত গৈছিলে তাৰপিছত 23 মাৰ্চত আহিলে 23 মাৰ্চ কেতিয়া 2019 আহি আহাতে আহিব নিদিব গাঁৱৰ মানে মোৰ বাই আছে গাঁৱতে নিজৰ বাই আপোনাৰ নিজা বাই 23 মাৰ্চত আপোনাৰ ঘৰত আহিছিলে নে ক'ত আহিছিলে মোৰ ঘৰত আহিছিলে আপুনি থাকিব নিদিলে মই থাকিব নিদিলে তালাক দিব লাগিব মানে পাণ চিঙা চিঙি কৰি পেলাই এৰি দিব লাগে মই আৰু জীৱনত নাৰাখোঁ তক বুলি কৈ দিছোঁ মানে লকডাউন পাছত দি পেলাই মানুহ আপুনি তালাক দিব লাগিব বুলি কৈছিলে